देवस्रि हाब्रां लावखार ओंखाम जाग्रा थावनि बेखेवदों चिराङाव। चिरां जिल्लानि बयजोंबो सिनायजानाय भुटान हादोरनिफ्राय बोहैबोनाय पुहुर दैमानि सायाव थानाय देवस्रि दालां एबा दालां गाहाय जायखौ भुटाननि गेलेफुं नोगोर दालां मोननो हानाय लामायाव। बे थावनियाव लावखार ओंखाम जाग्रा थावनि बेखेवो दिनै एमएलए नननलाल मगरा, चिरांनि डिएफअ कुनजन बसुमतारी आरो गोबां बिपिएफ दोलोनि मेलेमजिबि सुबुंफोरनि नुजाथियाव। দেওশ্ৰী হাগ্ৰাম নাঙৰ এই পিকনিক স্পটটো আজি অলপ আগতে আমি উদ্বোধন কৰিলোঁ। খুব ভাল ৰেছপন্স আৰু ইয়াত দেখিছোঁ চবে ৰাইজে একেলগে মিলি পেলাই নতুন বছৰৰ আৰু প্ৰি খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত আজি এইটো খুব ভাল এটা নেচাৰেল বিউটি দেওশ্ৰীৰ এইটো বহুত দিনৰ পৰাই আছে আৰু মই শুনিছোঁ যে অলপ আগত আমাৰ ডিএফঅ ডাঙৰীয়াই কৈ গ'ল যে আমাৰ বড়ো চিনেমা আলায়াৰণৰ শ্বুটিংটো ইয়াত হৈছিল বোলে। তাৰমানে এইটো এটা আমাৰ কাৰণে ঐতিহাসিক এটা স্পট বুলি ক'ব পাৰি। সেইকাৰণে মই ফিল কৰিছোঁ 1968 যিটো নেকি ফিল্ম প্ৰডাকশ্যনৰ সেই তেতিয়াৰ ফিল্ম যদি ইয়াত শ্বুটিং হৈছে তো তেতিয়াই সেই সময়তে আমাৰ মানুহবিলাকে যে দেওশ্ৰীৰ বিউটিটো ধৰিব পাৰিছিলে। তো আমি সৌভাগ্য বুলি মই ভাবোঁ যে আজিৰ দিনত আমাৰ লোকেল যুৱসকলে একেলগ হৈ পেলাই দেওশ্ৰীৰ এই পিকনিক স্পটটো যে উদ্বোধনী কৰিছে বা তেখেতসকলে চিন্তা কৰিছে ইয়াত যে আমি টুৰিষ্ট বা আমাৰ আলহীবিলাকক আনি পেলাই কিছু এটা ভাল মুহূৰ্ত লৈ যাব পাৰিব, এইটো খুব ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু মই ৰাইজক আহ্বান জনাওঁ, লগতে আমাৰ প্ৰশাসনকো মই আহ্বান জনাইছোঁ যাতে সকলোৱে ইয়াত নিজৰ বুলি ভাবি সহযোগ কৰিব লাগে। আৰু স্পেচিয়েলি আমাৰ ইয়াত আমাৰ মিডিয়া পাৰ্চনছ আৰু আমাৰ ফেমাছ আমাৰ ইউটিউবাৰসকল আছে, তেখেতসকলকো আহ্বান জনাইছোঁ যে আমাৰ দেওশ্ৰীৰ বিউটিটো আপোনালোকে খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিব লাগে। ঠিক তেনেকেই মই যাতে শান্তিপূৰ্ণভাৱে আগবাঢ়ি যায়। আমাৰ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ এতিয়া চৰকাৰ বিপিএফ দলৰ চৰকাৰ আছে, বিটিচিৰ চৰকাৰ। ইয়াত কোনো হুলস্থুলীয়া বা অশান্তিকৰ পৰিৱেশ কেতিয়া আমি হ'ব নিদিওঁ। আমি শান্তি প্ৰগতি আৰু একতাক আমি লক্ষ্য উদ্দেশ্য লৈ পেলাই মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আজি বিটিচি অথবা বড়োলেণ্ড অঞ্চলটোক আমি শান্তিপূৰ্ণভাৱে আমি আগুৱাই লৈ যাব বুলি মই আশা ৰাখিছোঁ।